এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। এয়া চাওকচোন ক'ত আহিছোঁ মই। এয়া হৈছে ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ। এইখন আছে পাণবজাৰত হয় গুৱাহাটী। এয়া চাওকচোন, এয়া মই গুৱাহাটী ঘৰত থাকোঁতেই মই গৈছিলোঁ। ভিডিঅ'টো তেতিয়াই কৰা হয়, মই দিয়া হোৱা নাছিলে। এয়া পৰিৱেশটো চাওকচোন, ইমান বিৰাট ধুনীয়া হয়, মানে বহি থাকি ইমান ভাল লাগে। ব্ৰহ্মপুত্ৰখনো ওচৰতে আছে, মানে ব্ৰহ্মপুত্ৰখন দেখি পাই থাকে বহুত ওচৰৰ পৰা। ফেৰীবোৰ আহি থাকে, ভাল লাগে আৰু বিৰাট ধুনীয়া মানে পৰিৱেশটো। বহি থাকিলে মানে বহি থাকিব মন যায়, আৰু মানে গৰম দিনত মানে ইমান ভাল লাগে গৈ, ঠাণ্ডা লাগি যায়, মানে বতাহটো মাৰি থাকে, ঠাণ্ডা বতাহ। এতিয়া চাওকচোন, এখন ৰেষ্টুৰেণ্টো আছে সৰুকৈ, তাতে খালে কিবা খাব পাৰে। বহুত মানুহ আহে আচলতে ইয়াতে, ভাল পায় মানে ঠাণ্ডা পায় ন, সেইটো কাৰণে। আপোনালোক যোৱা নাই যদি যাবচোন, ইমান ভাল লগা পৰিৱেশটো। ওচৰবিলাক চাগে বহুতখিনি গৈছে। এখন পাৰ্কো আছে সৰুকৈ। চাওকচোন পৰিৱেশটো বিৰাট ধুনীয়া হয়, লাইটিংবিলাকো বিৰাট ধুনীয়া হয়। সন্ধিয়া টাইমত আৰু বেছি ভাল লাগে মানে। এয়া চাওকচোন, মই চেণ্ট্ৰেল হলৰ ভিতৰত আহিছোঁ। এয়া খুব ধুনীয়া ধুনীয়াকৈ আচলতে পেইণ্টিংবিলাক আছে। পেইণ্টিংবিলাক চাওকচোন, ইমান ধুনীয়াকৈ কৰিছে নহয়। বহুতখিনি বস্তু, গোটেই বস্তুখিনি মানে ইউনিক হয়। আৰু এয়া চাওকচোন, পেইণ্টিংবোৰ বিৰাট ধুনীয়া, ভাল লগা। আৰু এইফালে আছে জাকৈ, খালৈ, পল, বহুতখিনি বস্তু আছে। আচলতে মই গোটেইখিনি চিনি নাপাওঁ বাৰু। এয়া চাওকচোন, এয়া বাপেক জীয়েকে ফটো এখন উঠিলে। ভিতৰতে বহা জেগাবিলাকো আছে, ইমান ধুনীয়া হয় বহা জেগাবিলাকো। বহি থাকিব মন যায়, কিবা কিবি পঢ়ি থাকিব মন যায়। মেগাজিনবোৰ আছে, পঢ়ি থাকিব পাৰি, বিৰাট ধুনীয়া হয়। ভিতৰটোও বহুত ধুনীয়া। এয়া বাহিৰখিনিত মই উঠিছিলোঁ ফটো, বিৰাট ধুনীয়া। ভিউটো চাওকচোন, ভিউটো মানে ইমান ধুনীয়া হয়। ফেৰীবোৰ আহি থাকে ন, দেখি পাই থাকে, বিৰাট ভাল লগা মানে। এয়া বাহিৰত বহিব জেগা আছে, বহিব খুব ধুনীয়া ধুনীয়া জেগা আছে, চকী আছে, বহি থাকিব পাৰে, যিমান টাইম বহিব পাৰে, বহি থাকিব পাৰে। ভাল লাগে আৰু মানে ঠাণ্ডা লাগে পৰিৱেশটো। বাই বাই। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবচোন।